বিষয়াৰ দুৰ্নীতিৰ পৃষ্ঠপোষকতাক লৈ পুনৰ প্ৰতিবাদ মুখৰ যোৰহাট অসমীয়া বিষয়া ঠিকাদাৰক জেললৈ পঠিয়াই শীৰ্ষ বিষয়াৰ প্ৰতি দৰদ চৰকাৰৰ সোণোৱাল চৰকাৰৰ ১.৫ বছৰ নহওঁতেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ তুংগত উঠিছে যোৰহাটত শীৰ্ষ IAS বিষয়াৰ প্ৰতি চৰকাৰৰ নমনীয়তাক ধিক্কাৰ যোৰহাটৰ আন্তাইক ফাণ্ড কেলেংকাৰীৰ তদন্তৰ আটাইকেইটা গোচৰ কৌশলেৰে পূব মণ্ডলৰ IGP RP মিনাই CID-লৈ হস্তান্তৰ কৰাৰ ঘটনাৰ পিছৰে পৰা প্ৰতিক্ৰিয়া অব্যাহত আছে জিলাখনত এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ইতিমধ্যে কেইবাগৰাকী অসমীয়া শীৰ্ষ বিষয়া কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও শীৰ্ষ অনাঅসমীয়া লবিৰ হেঁচাত তদানীন্তন উপায়ুক্ত সোলাংকি বিশাল বসন্তৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে এই ক্ষেত্ৰত চৰকাৰে সোলাংকি বিশাল বসন্তৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত গণ অধিকাৰ সংগ্ৰাম সমিতি আটাচুকে ধৰি ৭টা সংগঠনৰ যৌথ সংগ্ৰাম সমিতিয়ে সোমবাৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অন্নখনত বহি প্ৰতিবাদ সাব্যস্ত কৰে যেতিয়ালৈকে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু প্ৰয়োজন হ'লে আমি এই বিষয়টোৰ সম্পৰ্কত যিহেতু দেশৰ অৰ্থনীতিৰ কথা জড়িত হৈ আছে দেশৰ সৰ্বাংগীন উন্নয়নৰ কথা জড়িত হৈ আছে এই ক্ষেত্ৰত আমি নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ আমি প্ৰস্তুত আছো একাংশ অসমীয়া বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰক জেললৈ পঠিয়াই চৰকাৰে শূন্য সহনশীলতাৰ শ্লোগান আওৰাই যদিও এক অনাঅসমীয়া লবিৰ হেঁচাত শীৰ্ষ বিষয়াসকলক কৌশলেৰে সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ যিজন মহাখলনায়ক সোলাংকি বিশাল বসন্তক এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ নিজৰ ব্যক্তিগত সচিব কৰি ৰাখিছে এইটো অতিকৈ ডাঙৰ ৰহস্যজনক কথা দুৰ্নীতিৰ ক্ষেত্ৰত যিজন ব্যক্তিয়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰা তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডাত ইতিমধ্যে উল্লেখ কৰিছে আৰু একেজন অসমৰ জাতীয় নায়কে আৰু দুৰ্নীতিৰ মহাখলনায়কজনক আকৌ তেওঁ ব্যক্তিগত সচিব কৰি ৰাখিছে এতিয়া যোৰহাটৰ দল সংগঠনৰ এনে প্ৰতিবাদক চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছৰে মিত্ৰতা পাশত আবদ্ধ হোৱাৰ দিশে আগবাঢ়িছে AIUDF 2019 চনৰ সাধাৰণ নিৰ্বাচনত বিৰোধী মহাজোঁটত কংগ্ৰেছৰ সংগী হ'ব AIUDF প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰোধিতাৰ পিছতো মিত্ৰতাৰ ক্ষেত্ৰত সোনিয়া গান্ধীৰ পৰা সেউজ সংকেত পাইছে বদৰুদ্দিন আজমলে 2019ত মহাজোঁট কংগ্ৰেছৰ সংগী AIUDF সোনিয়া ৰাহুলৰ তৎপৰতাত একত্ৰিত 18টা দল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই যিমানেই বিৰুদ্ধাচৰণ নকৰক কিয় 2019ৰ নিৰ্বাচনত হাতত হাত ধৰি নামিব কংগ্ৰেছ AIUDF সোমবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ নিশ্চয়তা প্ৰদান কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে গোলাম নবী আজাদ সাহেবৰ ফোন আহিছিল যে 18 পাৰ্টি যে গঠবন্ধন হৈছে আমাৰ এইটোৰ মিটিং হৈছে এটা কোৰ কমিটি বনোৱা হৈছে